নমস্কাৰ বন্ধুসকল, মই ৰাজু ডেকা আৰু আপোনালোকে চাই আছে মোৰ চেনেল ৰাজু ভাই ব্লগছ। বন্ধুসকল, আপোনালোকে নিশ্চয় থাম্বনেইলটো চাই গমেই পাইছে আমি আজি যাত্ৰা কৰিম আমাৰ চুবুৰীয়া দেশ, আমাৰ ওচৰৰে দেশ এখন, আমাৰ মিত্ৰ দেশ ভূটান। তো আমি ভূটানলৈ যাত্ৰা কৰিম। তো আমি বহুত বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বলক বন্ধুসকল, মোৰ লগত যাত্ৰা কৰোঁ। তো বন্ধুসকল, ঘৰৰ পৰা কেইটামান গৰম ভাত খাই ওলালোঁ আজি যাত্ৰাটোৰ কাৰণে। তো আৰু আমি যাত্ৰা কৰি আজি আহি পাই গ'লোঁ কলাইগাঁৱৰ পৰা এনেকৈ টংলা হৈ আমি যাম আজি। তো ভাই আমি ক'ত যাম আজি? ভূটান যাম ভাই, ভূটান। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। কেইজনমান ব্যক্তিৰ পৰা গম পালোঁ এইটো ৰাস্তাৰে আমি গৈ থাকিলে একদম আমাৰ অসমৰ বৰ্ডাৰ পাই যাম, আৰু অসমৰ বৰ্ডাৰটো ক্ৰছ কৰিলে আমি ভূটান পাই যাম। তো বন্ধুসকল বলক আমি আজি ভূটান যাবলৈ চেষ্টা কৰোঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ। চলক। আৰু এনেকৈ আমি আহি পালোঁ টংলা টাউন, আৰু টংলাৰ পৰা কুকুৰাকাটা হৈ আমি ডিমাকুচি হৈ সেইফালেৰে আমি যাম ভূটান। আৰু যিহেতু ট্ৰেইন গেটটো ক্ল'জ হৈছে সেইকাৰণে আমি অকণমান ৰখি দিছোঁ, আৰু সেইফালৰ পৰা ট্ৰেইন আহিছে, ট্ৰেইনখন আহি পাইছে। আৰু ট্ৰেইন গুচি গ'ল, আমিও যাওঁ বলক। আৰু বন্ধুসকল, মই বহুত বেছি এক্সাইটেড হৈ আছোঁ ভূটান চাবলৈ। তো ভূটান কেতিয়াও দেখাও নাই আৰু চাবলৈ বহুত এক্সাইটেড হৈ। আৰু বন্ধুসকল চাওক, ৰাস্তাটো কেনেকুৱা লাগিছে আপোনালোকৰ? একদম দুইফালে ধুনীয়া এখন পথাৰ আৰু মাজত খালী ৰাস্তা এটা, চাওক কেনেকুৱা ধুনীয়া লাগিছে। আৰু এনেকৈ কিছু দূৰ আহি আমাৰ অসমৰ গৌৰৱ ষ্টাৰ্ট হৈ গ'ল, মানে আমাৰ অসমৰ চাহ বাগিচাবোৰ। চাওক, এইখন হৈছে ডিমাকুচি চাহ বাগিচা। চাওক কিমান ডাঙৰ এখন চাহ বাগিচা, আৰু ধুনীয়া পূৰা সেউজীয়া পৰিৱেশ। যিফালে আপুনি চকু ঘূৰাব সেইফালে সেউজীয়া পৰিৱেশ দেখিব। চাওক কেনেকুৱা ধুনীয়া পৰিৱেশ। আৰু বন্ধুসকল, ইমান সুন্দৰ বাগিচা এখনত অলপ ৰৈ নিদিলে বেয়া কথা হ'ব, তো অলপ ৰৈ দিওঁ। তো বন্ধুসকল, আমি আহি পালোঁ ডিমাকুচি বাগান। আপোনালোকে দেখি আছে মোৰ পিছফালে কিমান ধুনীয়া এখন বাগান আছে, চাহ বাগিচা এখন, মজা চাহ বাগিচা এখন। আৰু ইয়াত আহি এনেকুৱা ধুনীয়া এটা ঠাণ্ডা পৰিৱেশ না, আপোনালোকে দেখিব আমি ভিৰ ভাড়ৰ মাজত থাকি মানে এনেকুৱা হেৰি হৈছোঁ। ইয়াত আহি এনেকুৱা মানে কাণেৰে একো বেলেগ চাউণ্ড নাই, অকল চৰাই চিৰিকটি এইবিলাকে চাউণ্ড শুনি আছোঁ। আপোনালোকে চাওক, চাৰিও চাইডে যিমান আপোনালোকে চকুৰে মনিব পাৰিব সিমান দূৰ আপোনালোকে অকল চাহ বাগিচাই দেখি থাকিব। চাওক আৰু ভাই কি ক'বে, কথাই ঘূৰি নাহে মুখত। আৰু সৰু চিনেমেটিক ক্লিপ এটা চাই আমি আকৌ যাত্ৰাটো আৰম্ভ কৰোঁ, কাৰণ আমি ভূটান যাব লাগিব বন্ধুসকল, বহুত দূৰ আছে। আৰু ভূটান যাবলৈ আমি বহুত বেছি এক্সাইটেড হৈ আছোঁ। এইফালে আগৰ ফালে এনেকৈ আৰু মোটামুটি 1 কিলোমিটাৰ গ'লে পাই যাম আমি ভূটান বৰ্ডাৰ, ভূটান আৰু অসমৰ বৰ্ডাৰ।
আৰু বন্ধুসকল ফাইনেলি আমি আহি পাই গ'লোঁ আমাৰ অসমৰ সীমান্ত, অসম আৰু ভূটানৰ সীমান্ত হয় এইখিনি। আৰু ইয়াত এটা BSF কেম্প আছে। আমি ইয়াত সুধিছোঁ, ইয়াৰ পৰা কৈছে ভূটান এতিয়া যাব নোৱাৰে, টুৰিষ্টৰ পাৰ্মিশ্যন বন্ধ কৰি থোৱা আছে। আমি পাই গ'লোঁ ভূটান বৰ্ডাৰ, অসম আৰু ভূটানৰ সীমান্ত হয় এইখিনি। আৰু আপোনালোকে দেখিছে এইফালেদি গ'লে আমাৰ অসম পাই যাওঁ, আৰু সেইটো আগত BSF কেম্প আছে এটা, আৰু এই ৰাস্তাটোৰে গ'লে আমি ভূটানত সোমাই যাম। তো চাওক এইখিনি আমাৰ ভূটান বৰ্ডাৰ হয়। আৰু এই চাৰ্কলটোৰ পৰা আমাক ঘূৰিব কৈছে আমাক, আৰু আগলৈ যাব মানা কৰিছে। তো আৰু নাযাওঁ আগলৈ। তো বন্ধুসকল ফাইনেলি আমি আহি পাই গ'লোঁ আমাৰ একদম পূৰা অসম আৰু ভাৰতৰ বৰ্ডাৰ, চামৰাং বুলি কয় এইখিনি জেগা। তো এইফালে আগত এটা BSF কেম্প আছে, সেইটোত আমি সুধিলোঁ, পিছে আমাক পাৰ্মিশ্যন দিয়া নাই আগত যাবৰ কাৰণে। ইয়াত মানে হাতী চাতি ওলাই থাকে, সেইকাৰণে আমাক ভূটান বৰ্ডাৰ পাৰ হৈ যাব দিয়া নাই। তো আমি ভাবিছোঁ ইয়াৰ পৰা ঘূৰিব লাগিব আৰু। তো আপোনালোকক অকণমান নাজাৰাবিলাক দেখাইছোঁ বৰ্ডাৰৰ কেনেকুৱা হয় চাওক। সেইটকা সৌখন পাহাৰ হৈছে আমাৰ ভূটানৰ পাহাৰ, এই চাওক। আৰু এইটো চাইডত পূৰা জংঘল, সেইকাৰণে আমাক যাব মানা কৰিছে। ইয়াত বোলে হাতী ওলাব বন্ধুসকল। আৰু চাওক এই জংঘলৰ মাজত এডাল ধুনীয়া কপৌ ফুল। তো বন্ধুসকল আগত আমি বহুত জোৰত পানীৰ কিবা এটা চাউণ্ড শুনি আছোঁ, হয়তো চাগে সেইফালে এটা নদী আছে চাগে হয়তো। তো আমি অকণমান চেষ্টা কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে কি আছে সেইটো চাইডত। ৱাহ মজা বে। তো চাওক বন্ধুসকল আপোনালোকে ভূটানৰ নাজাৰা, ভূটান হয় ভূটান। সেইফালে আপোনালোকে দেখি আছে, এইফালে হয় পূৰা ভূটান এইফালে। আৰু গোটেই পাহাৰ চাৰিও চাইডে আপোনালোকে যিমান দূৰ দেখিব ইমান গোটেই পাহাৰেই হয়। তো বন্ধুসকল আপোনালোকে দেখি আছে মই ভূটানৰ নদীৰ মাজত আছোঁ এতিয়া। বৰ্তমান পানী নাই বাৰু, সেইকাৰণে মাজত থাকিব পাৰিছোঁ। বন্ধুসকল এইফালে আপোনালোকে যে চাই আছে, এইফালে এখন আগত বৰ ধুনীয়া এখন ব্ৰিজ এখন আছিলে, সেইখন আপোনালোকক দেখাব চেষ্টা কৰিছিলোঁ, কিন্তু আগত যাব মানা কৰাৰ কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। তো চাওক আৰু মোৰ দোস্তিয়ে পূৰা আগত গৈ আছে। একদম সুন্দৰ জেগা বন্ধুসকল। আৰু নদীটোত পানী নাই চাওক, অকণমান জেগাত পানী আছে, আৰু পানীটো কিমান স্পীডত যায় চাব। তো বন্ধুসকল এনেকুৱা হয় ভূটান। এইবিলাকৰ পৰা আমাৰ তালৈ পানী যায় আৰু বন্ধুসকল। বন্ধুসকল একদম ক'লা পানী, কেনেকুৱা এটা স্পীডত আহে চাওক। একদম ক'লা পানী আৰু পূৰা স্পীডত যাই থাকে চাওক। তো এনেকুৱাই হয় ভূটানৰ পাহাৰ চাওক বন্ধুসকল। চাৰিও চাইডে পাহাৰেই দেখিব আপোনালোকে, বেলেগ একো দেখা নাপায় চাওক। তো বন্ধুসকল এনেকৈ আমি মানে ভূটান আৰু অসমৰ বৰ্ডাৰ আহি পালোঁ, আৰু আমি এনেকুৱা পূৰা নদীৰ মাজত ঘূৰি আছোঁ। তো চাওক পানী আহিলে চাওক কিমান ডাঙৰ ডাঙৰ গছ উঠাই লৈ আহে। এইবিলাক চাওক, এইবিলাক গছ নদীত এনেকৈ উঠাই লৈ আহিছে চাওক। আৰু কিমান ডাঙৰ ডাঙৰ শিল আছে ইয়াত, ইমান ধাৰ আছে ইয়াত। হয় বন্ধুসকল, আজি আছিলে আমাৰ যাত্ৰা, মানে ভূটান যাত্ৰা। কিন্তু ভূটানত সোমাব নোৱাৰিলোঁ, আপোনালোকক দেখাব নোৱাৰিলোঁ, তাৰ বাবে মই খুব মনটো বেয়া লাগিছে। কিন্তু হয় বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোৰ ভিডিঅ'বোৰ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক চেনেলটো আপোনালোকে চাই থাকে কিন্তু ছাবস্ক্ৰাইব নকৰে। আৰু বন্ধুসকল মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে কমেণ্ট কৰক, শ্বেয়াৰ কৰক ভিডিঅ'বোৰ। বন্ধুসকল পুনৰ লগ পোৱাৰ আশাৰে আজিলৈকে আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো বাই বাই।